হেল্ল' অ পাপা কি কৰিছা তুমি আজি আহিবা ৰবা মই খবৰটো মাক কওঁগৈ ইমান যে ভাল লাগিছে আজি মোৰ তুমি যে আহিবা জানানে ইমান দিন তোমালৈ বহুত মনত পৰি আছিলে মোৰ আৰু তুমি যে আজি আহিবা সেইকাৰণে মনটো বহুত ভাল লাগি গৈছে হ'ব দিয়া মই মাক কওঁগে অ মা এইফালে আহা কোৱাচোন কোৱা কি হ'ল মা আজি পাপা আহিব কি সঁচাইনে ইছৰাম ইমান ভাল লাগিছে কিমান দিনৰ মূৰত আহিছে বাপে শুনচোন যা কাম বনবিলাক কৰগে আৰু ভাল আজৰ কাপোৰ পিন্ধি থাক এইবিলাক ঘৰত পিন্ধা কাপোৰ পিন্ধি থাকিব নালাগে বাপে আহি ক'বই তুহঁতক মই দুখত ৰাখিছোঁ বুলি যাচোন যা মই মানে লৰালৰিকে টিকুক খবৰটো দি আহোঁগে অঁ মা টিকু সোনকালে কোৱাকে যোৱা কাৰণ টিকুৱে আগতে মামা বুলি মাতে এতিয়াতো পাপা বুলি মাতিব লাগিব ন মা ভালেই হ'ব ভাল লাগিব আজিৰ পৰা মোৰো এটা ফাইটি হ'ল আজি ঘৰখন সম্পূৰ্ণ হোৱা যেন লাগিব ন মা একদম ঠিকেই কৈছ এতিয়া যা যা কথা পাতি থাকিবি ইমান দিনৰ মোৰ মানুহটো আহিব মইনো আৰু ষ্টাইল কৰি নাথাকিমনে ষ্টাইল কৰি থাকিব লাগিব পাই ৰাখিজনীয়ে ইমান সময়ত ফোন এটা কৰিম বুলি ফোনেই কৰা নাই দেখোন কিনো কৈ থাকে এজনীয়ে টিকু কিনো কৰি আছা অকলে অকলে নহয় মানে মা এনেহে বহি আছিলোঁ আজি পাপা আহিব নহয় মানে তোমাক খবৰটো দি থৈ যাওঁ বুলি আহিলোঁ মই ভালেই কৰিলা মা ঠিকে আছে বহা তুমি মই যাওঁ ঘৰৰ কাম বনবোৰ কৰোঁগে এই মানুহজনীৰ মানে বহুত মানে মোক খং উঠে এইটো কাৰণেই যে গাঁৱৰ ঘৰখন কেইদিননো থাকিম আগৰ নিচিনাকৈ থাকিবলৈ দে এতিয়া আজা বাজা খৰচ কৰি আকৌ ঘৰটো বনাব লাগে কিয় আজি গালি খাব কিন্তু দেই এই মানুহজনীয়ে আহিয়ে মোৰ মানে মাথাটো গৰম হৈ গ'ল হেৰি আপুনি কেতিয়া আহিলে ইছৰাম অকলে অকলে কি কৰি আছে বৌদক আকৌ ভিতৰলৈ ৰ'বা আগতে ঘৰটো চাই লৈছোঁ ঘৰটো কিয় বনাব লাগে তুমি আপুনি কি কৰি গৈছে এইবোৰ গাঁৱৰ ঘৰটো আকৌ অকণ ভালকৈ লৈছোঁ আকৌ চহৰলৈ যোৱা কথা কেইদিনমান পিছতহে যাম চহৰলৈ এতিয়াতো নাযাওঁ কেতিয়াও এতিয়া আমি আৰু ভগা ঘৰ থাকিম নেকি আৰু ঘৰটো সেইকাৰণে বনাই কৰিলোঁ সোনকালে বনালোঁ ঘৰটো আপুনি কি বেয়া পালে নেকি আকৌ মোক বেয়া চেয়া নাপাব পইচা মানে বেছি খৰচ হোৱা নাই মোৰ আৰু এনেকৈ খঙে নক'ব কথা আহিছে অকণ ভালকৈ ভিতৰি যাওক হ'ব ব'লা এতিয়া ইমানত মোৰ তৰ্ক কৰিবলৈ মন নাছিল তোমাৰ লগত আহি অঁ নহয় আপুনি আকৌ বেছি কথা কৈছে আকৌ মই অলপ আগলৈকে বহুত ভালেই হৈ আছিলোঁ আকৌ মোক খং উঠি আহি আছে বেছি কথা নক'ব একদম ভিতৰলৈ যাওক আৰু যে আপুনি আহিলে মোৰ মাথাটো এইকাৰণে আপুনি মোক গৰম কৰি দিয়ে ভিতৰলৈ যাওক বুলি কৈছোঁ ভিতৰলৈ যাওক এই মানুহটো যে নহয় আহি মোৰ মাথাটো মানে একেবাৰে গৰম কৰি দিলে অ' পাপা আহিবা তুমি ৰ'বা তোমালৈ মই কিবা এটা বনাওঁগৈ তুমি ফ্ৰেছ হ'লানে বাৰু অঁ বেটি আহিলোঁ ফ্ৰেছ হ'লোঁ বাৰু যোৱা কিবা এটা বনোৱাগৈ তেনেহ'লে আপুনি এনে কেইদিনৰ ছুটীত আহিছে কেইদিনৰ ছুটি বুলি নহয় একেবাৰে ইয়ালৈ গুচি আহিলোঁ আৰু তাত কাম ইমান নাই ইয়াতে ভাবিছোঁ বিজনেছ এটা কৰোঁ সেইকাৰণে গুচি আহিলোঁ আৰু ইয়াতে থাকিম আৰু নাযাওঁ তেনেহ'লেতো ভালেই কথা হ'ব মই এতিয়া অলপ শুমগৈ কিন্তু এই ভণ্টিৰ ল'ৰাটো তুমি কৈছিলা নহয় আমাৰ ইয়াতে থাকে বুলি আৰু মই তাক নিজৰ ল'ৰা বুলি মানি ল'ব লাগিব বুলি কিন্তু তাক দেখোন দেখা নাই সি যদি মোক দেউতা বুলি মানি লৈছে মই অহাৰ পিছত সি অহা নাই কিয়লৈ মই তাৰ ওচৰৰ পৰা এপাক আহোঁগৈ নাজানো আৰু কেলৈ সিলৈ অহা নাই যাওক আপুনি তাৰ ওচৰৰ পৰা আহকগৈ নহ'লে এপাক টিকু বেটা চোৱাচোন কোন আহিছোঁ পাপা তুমি আহিছা অ' টিকু ডাঙৰি হ'লা তুমি আচৰিত নহ'বা কি কৰি আছিলানো মানে পাপা এনেই বহি আছিলোঁ ঠিকে আছে বাৰু দিয়া বহা ময়ো যাওঁ অলপ শুমগৈ ভাগৰি জুগৰি আহিছোঁ অঁ হ'ব চোৱা ভয় খাই গৈছিলোঁ ভূত বুলি ইমান ঘপককৈ মাতি দিছে সেই বেছি ভাগৰ লাগিছে যদি শুই থাকক টোপনি যাম ৰ'বা এই ৰিমজিমক কিবা এটা বনাবলৈ কৈছিলোঁ তাই বা বনালেনে নাই জীয়েকে আজি প্ৰথম পাকঘৰত সোমাইছে কিনো বনাইছে তাইহে জানে আৰু সেইকাৰণে সময় লিখি চাগি বাপেক আহিছে আৰু নবনাবনে তাই লাগিলে অকণ সময় হ'ল তাই বনাটো খাইহে শুব দেই মা পাপা কি কৰি আছা পাপা টোপনিয়ে গ'ল নেকি অঁ বেটি নাই যোৱা টোপনি নাই যোৱা আহাচোন আহা বহি লোৱা সেইখিনিতে নেলাগে পাপা মই আৰু টিকু আছোঁ মেগী খাবলৈ তোমালোকলৈ মই মেগী লৈ আহিছোঁ দুয়োটাই বহি মেগী খাই লোৱা আজি প্ৰথমবাৰ বনাইছোঁ কেনেকুৱা হৈছে ক'বা দেই স্পেচিয়েলি তোমাৰ কাৰণে বনাইছোঁ পাপা থেংক ইউ বেটি পাপা খাই কেনেকুৱা লাগিছে ক'বা হা মা তুমিও খাই লোৱা বৰ ধুনীয়া হৈছে বেটি দেই খাবলৈ বহুত ভাল লাগিছে হয় দেই খাবলৈ ভাল হৈছে আজি প্ৰথমবাৰৰ কাৰণে ইমান ভাল বনাব বুলি মই ভবাই নাছিলোঁ ৰিমজিম যা তহঁত দুটাইও খাই লগে ভাল লাগিছে দে আজি প্ৰথমবাৰৰ কাৰণে বনাইছিলোঁ আৰু খাই ভাল পাবা বুলি ভবাই নাছিলোঁ মোৰ মনটো বহুত ভাল লাগিছে মা মই টিকুক দি থৈ আহিলওঁগৈ হ'ব বেটি যোৱা এতিয়া দুখ কৰিব নালাগে ভাল বনাইছা হেল্ল' আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব
কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেল আইকনটো প্ৰেছ কৰি দিব। আছামিজ কমেডি কাৰ্টুন এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। এতিয়াই ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, সকলোখিনি কৰি দিয়ক যি কৰিব লাগে। তেনেহ'লে আজিলৈ আহিছোঁ পুনৰ এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ মাজলৈ। বাই বাই।